নমস্কাৰ। এই ভিডিঅ'টো মই আগতে প্ৰস্তুত কৰি প্ৰচাৰ কৰা প্ৰয়াস দ্য ট্ৰাই ভিডিঅ'টোৰ প্ৰথম খণ্ড দি ট্ৰাই পাৰ্ট 1। এই ভিডিঅ'টোৰ যোগেদি RCM ব্যৱসায়ৰ জৰিয়তে কিদৰে আৰ্থিক সুৰক্ষা পাব পাৰি সেই বিষয়ে চৰ্চা কৰিম। এই ভিডিঅ'টো ফুল স্ক্ৰীন কৰি চাবলৈ অনুৰোধ কৰিলোঁ। ধৰা হওক আপুনি RCMৰ সদস্য হোৱাৰ পিছত প্ৰথম মাহতে কোম্পানীত থকা সামগ্ৰীৰ MRPৰ হিচাপত 1800 টকাৰ সামগ্ৰী ক্ৰয় কৰিলে। কিন্তু সদস্য হিচাপে আপুনি ক্ৰয়ৰ সময়ত MRPৰ ওপৰত 10ৰ পৰা 20% ৰেহাই পাব। আপুনি 1800 টকাৰ পৰা গড়ে প্ৰায় 15% অৰ্থাৎ 270 টকা ঠিকাটোৱে কমকৈ পৰিশোধ কৰি 1530 টকাতে সামগ্ৰীখিনি পাই আৰ্থিকভাৱে লাভান্বিত হ'ব। তাৰোপৰি কোম্পানীয়ে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে ধাৰ্য কৰি থোৱা বিধি বা বিজনেছ ভলিউম ভিত্তিত আপুনি ক্ৰয় কৰি পৰিশোধ কৰা 1530 টকাৰ প্ৰায় 60% বিভি আকাৰে 800 বিভিও পাব। এই 800 বিভি আপোনাৰ সেই মাহৰ ব্যৱসায় বুলি গণ্য কৰা হ'ব আৰু কোম্পানীয়ে স্থিৰ কৰি থোৱা এই পাৰফৰ্মেন্স বোনাছ স্লেব অনুসাৰে ব্যৱসায় 100 বিভিৰ পৰা 4999 বিভিৰ ভিতৰত থাকিলে 10%। এই আধাৰত সেই মাহত আপোনাৰ আইডিত গঢ়ি উঠা 800 বিভিৰ ব্যৱসায়ৰ বাবে 80 টকা আপোনাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰিব। অৰ্থাৎ RCMত পোৱা সামগ্ৰী খোৱা আৰু ব্যৱহাৰৰ বাবে ক্ৰয় কৰিয়েই আৰ্থিক লাভালাভ হয়, কিন্তু অন্য বজাৰ ব্যৱস্থাত নহয়। এইদৰে যিমানেই আপোনাৰ বিভি আৰু ব্যৱসায় বৃদ্ধি কৰিব সিমানেই আপুনি লাভৱান হ'ব। যেনে আপোনাৰ 100 বিভিৰ পৰা 4999 বিভি হ'লে 10%, 5000 বিভিৰ পৰা 9999 হ'লে 12%, 10000 বিভিৰ পৰা 19999 হ'লে 14%, 20000 বিভিৰ পৰা 39999 বিভিলৈ 16.5%, 40000 বিভিৰ পৰা 69999 বিভিলৈ 19%, 70000 বিভিৰ পৰা 114999 বিভিলৈ 21.5%, 1,15,000 বিভিৰ পৰা 1,69,999 বিভিলৈ 24%, 1,70,000 বিভিৰ পৰা 2,59,999 বিভিলৈ 26.5%, 2,60,000 বিভিৰ পৰা 3,49,999 বিভিলৈ 29% আৰু 3,50,000তকৈ অধিক বিভিৰ ওপৰত 32%। কিন্তু ব্যক্তিগত হিচাপে অকলে ক্ৰয় কৰি ইমান অধিক বিভি একত্ৰিত কৰা হয়তো সম্ভৱ নহ'বও পাৰে, কিন্তু ই কেনেকৈ সম্ভৱ হৈ উঠিব পাৰে জানো আহক। আপুনি আপোনাৰ আপোন বা চিনাকিৰ ভিতৰতে কেৱল 4জনক যদি এই ব্যৱসায়লৈ আনি আপুনি কৰাৰ দৰে তেওঁলোককো RCMৰ সামগ্ৰী খাবলৈ আৰু ব্যৱহাৰ কৰিবলৈ কৈ কোম্পানীৰ সামগ্ৰী বিক্ৰী বৃদ্ধি হোৱাত সহায় কৰে, তেন্তে ই সম্ভৱ হোৱাটো নিশ্চিত। আপুনি এই ব্যৱসায়লৈ অনা আপোন আৰু চিনাকিজনক চিষ্টেমত আপোনাৰ আইডিৰ সোঁহাতে A শাৰীত আৰু আন দুজনক বাওঁহাতে B শাৰীত এইদৰে স্থাপন কৰক। আপুনি কৰাৰ দৰে তেওঁলোকেও যদি তেনে কৰে, অৰ্থাৎ আপোনাৰ দৰে এখেতেও যদি 4জন মানুহ আনি দুজনক A শাৰীত, দুজনক B শাৰীত, এখেতেও দুজনক A শাৰীত, দুজনক B শাৰীত, এখেতেও দুজনক A শাৰীত আৰু দুজনক B শাৰীত, এখেতেও দুজনক A শাৰীত আৰু দুজনক B শাৰীত এই ধৰণে স্থাপন কৰে। প্ৰত্যেকৰে A B, এখেতৰো A B, আপোনাৰো A B, এখেতৰো A B আৰু এখেতৰো A B। এইসকলে আপোনালোকৰ দৰে কৰাৰ দৰে কৰিলে সকলোৰে আইডিত A আৰু B শাৰী লগ লাগি A আৰু B শাৰী লগ লাগি একোটা গ্ৰুপৰ সৃষ্টি হ'ব। আপোনাৰো এটা গ্ৰুপৰ সৃষ্টি হ'ব, এখেতৰো হ'ব, এখেতৰো হ'ব। RCM ব্যৱসায়ত ফলৱতী হ'বলৈ এনে হোৱাটো বাঞ্ছনীয়। এনে অৱস্থাত প্ৰত্যেকে বজাৰ কৰি উপকৃত হোৱাৰ লগে লগে অধিক বিভি আৰু ব্যৱসায়ৰ অধিকাৰী হ'ব। ধৰা হওক প্ৰত্যেকে 500 বিভিকৈ কোনোবা এটা মাহত বজাৰ কৰিলে, অৰ্থাৎ 500 বিভি পাব পৰাকৈ প্ৰত্যেকেই বজাৰ কৰিলে। এই RCM সামগ্ৰী ক্ৰয় কৰি ব্যৱসায়ৰ ক্ষেত্ৰত ই এনেধৰণৰ হ'ব। এখেতৰ বিধিখিনি এখেতে পাব, অৰ্থাৎ
এখেতৰ 500 বিভি আৰু এখেতৰ 500 বিভি লগ লাগি এওঁৰ মুঠ বিভি হ'ল 1000 বিভি। এখেতৰ 1000 বিভি আৰু এখেতৰ 500 বিভি লগ লাগি এখেতৰ হ'ল 1500। এখেতৰ 1500 আৰু এখেতৰ নিজৰ বিভি 500 লগ লাগি 1500 আৰু 500 2000। ঠিক সেইদৰে এখেতৰ 500 বিভিটো এখেতেই পাব, অৰ্থাৎ এওঁৰ 500 আৰু এওঁৰ নিজৰ 500 লগ লাগি 1000 হ'ল। এখেতৰ 1000 বিভি, এখেতৰ 2000 বিভি আৰু এখেতৰ নিজৰ 500 বিভি লগ লাগি অৰ্থাৎ 2000, 1000 আৰু 500 3500 এখেতৰ নিজা বিভি। ঠিক তেনেধৰণে এখেতৰ 500 বিভি এখেতৰ হ'ল, অৰ্থাৎ এওঁৰ 1000 বিভি হ'ল। এখেতৰ 1000 বিভি, এখেতৰ 3500 বিভি, মুঠ 4500 বিভি আৰু এখেতৰ 500 বিভি লগ লাগি এখেতৰ বিভি হ'লগৈ 5000 বিভি। ঠিক তেনেদৰে বি হাৰিটো এনেধৰণেই হ'ব। এতিয়া আপোনাৰ গ্ৰুপত মুঠতে কিমান বিভিৰ ব্যৱসায় আপুনি হ'ল সেই কথা মন কৰক। আপুনি এ শাৰীত 5000 বিভি, বি শাৰীত 5000 বিভি আৰু নিজে ক্ৰয় কৰা সামগ্ৰী বিপৰীতে পোৱা বিভি 500, মুঠ 10500 বিভিৰ অধিকাৰী হ'ল। এইদৰে আনক সহায় কৰি কোম্পানীৰ সামগ্ৰী বিক্ৰী বৃদ্ধি কৰাত সহায় কৰাৰ বাবে আপোনাৰ বিভি আৰু ব্যৱসায় দুয়োটাই বৃদ্ধি হোৱাত সম্ভৱ হ'ল। প্ৰতিজন সদস্যই এমাহৰ ভিতৰত নিজৰ নিজৰ আইডিত কেৱল 4জনকৈ সদস্যৰ সৃষ্টি কৰিলে 5 মাহৰ ভিতৰত আপোনাৰ ব্যৱসায়ৰ গতিবিধি কেনে হ'ব পাৰে মন কৰক। আপুনি RCMৰ সদস্য হোৱাৰ প্ৰথম মাহতে 4জনক সহায় কৰিলে। দ্বিতীয় মাহত এই 4জনে তেওঁৰ আপোন বা চিনাকি 4জনক যদি সহায় কৰে তেন্তে সেই মাহত মুঠ সদস্যৰ সংখ্যা হ'ব 16 যোগ আগৰ 4জন লগ লাগি 20জন। তৃতীয় মাহত এই 16জন সদস্যই তেওঁলোকৰ চিনাকিৰ 4জনকৈ যদি সদস্যক এই ব্যৱসায়লৈ আনে তেন্তে সেই মাহত সদস্যৰ সংখ্যা হ'ব 64, আগৰ 20জন লগ লাগি 84জন। চতুৰ্থ মাহত এই 64জন মানুহে যদি 4জন তেওঁৰ চিনাকি আৰু আপোনজনক এই ব্যৱসায়লৈ আনে তেন্তে সেই মাহত সদস্যৰ সংখ্যা হ'ব 256জন আৰু আগৰ 84জন লগ লাগি 340জন। পঞ্চম মাহত 256জন মানুহে যদি তেওঁলোকৰ আপোন বা চিনাকি 4জনক এই ব্যৱসায়লৈ আনে তেন্তে সেই মাহত সদস্যৰ সংখ্যা হ'ব 1024, আগৰ 340জনকে ধৰি 1364জন। আৰম্ভণিৰে পৰা প্ৰতিটো মাহতে আপোনাৰ আইডি বা গ্ৰুপত এই ধৰণে বৃদ্ধি পোৱা সদস্যৰ বাবে প্ৰতিমাহে আপোনাৰ ব্যৱসায় বৃদ্ধি হোৱাৰ লগতে প্ৰাপ্য ধনৰ পৰিমাণো ক্ৰমান্বয়ে বাঢ়ি থাকিব। আৰু 5 মাহত ই কেনে হ'ব জানো আহক। 5 মাহত আপোনাৰ গ্ৰুপত হোৱা মুঠ সদস্য 1364 জনৰ এ শাৰীত 682জন আৰু বি শাৰীত 682জন হ'ব। এই সকলো সদস্যই সেই মাহটোত 500 বিভি পাব পৰাকৈ RCM সামগ্ৰী ক্ৰয় কৰে তেন্তে আপোনাৰ এই শাৰীত 682 পূৰণ 500 বিভি 3,41,000 বিভি এই শাৰীত জমা হ'ব। ঠিক সেইদৰে বি শাৰীটো 382 পূৰণ 500 বিভি সমান 3,41,000 বিভি বি শাৰীটো জমা হ'ব। এই এ আৰু বি শাৰীত জমা হোৱা বিভি আপোনাৰ হ'ব। এ শাৰীত পোৱা 3,41,000 বিভি, বি শাৰীত পোৱা 3,41,000 বিভি আৰু আপুনি নিজে ক্ৰয় কৰি পোৱা 500 বিভিকে ধৰি মুঠ বিভি 6,82,500 বিভি সেই মাহৰ আপোনাৰ ব্যৱসায় হ'ব। আৰু এনে হোৱাৰ কাৰণ যে আপুনি আপোনাৰ আপোন বা চিনাকিজনক সহায় কৰিছে, লগতে সেইসকলো নিজৰ আপোন বা চিনাকিজনক সহায় কৰি এই ব্যৱসায়লৈ আনি কোম্পানীৰ সামগ্ৰী বিক্ৰী হোৱাত সহায় কৰিছে। এনেহ'লে কোম্পানীয়ে আপোনাক এই পাৰফৰ্মেন্স বোনাছ স্লেবৰ আধাৰত এটা কেলকুলেশ্যন বা গণনাৰ মাজেৰে আপোনাৰ প্ৰাপ্যধন বেংকত প্ৰেৰণ কৰিব। আপোনাৰ মুঠ বিভি এই স্লেবৰ আধাৰত 32% সমান 2,18,400 টকা। এই শাৰীৰ মুঠ বিভি 3,41,000 এই স্লেবৰ আধাৰত 29% সমান 98,890 টকা।
ঠিক সেইদৰে বি শাৰীত 3,41,000 এই স্লেবৰ আধাৰত 29% সমান 98,890 টকা। এ আৰু বি শাৰীৰ ধনৰ যোগফলক অৰ্থাৎ 1,97,780 টকাক আপুনি পোৱা ধনৰ পৰা বিয়োগ কৰি থাকি যোৱা ধনেই হ'ল সেই মাহৰ আপোনাৰ প্ৰাপ্য ধন। অৰ্থাৎ প্ৰায় 500 বিধি সামগ্ৰী ক্ৰয় কৰিয়ে ধন পালে 20,720 টকা। কথাষাৰ আচৰিত যেন লাগিলেও কিন্তু সত্য। এইদৰে আপোনাৰ বিধি আৰু ব্যৱসায় আগলৈ যিমানেই বৃদ্ধি হ'ব সিমানেই পাৰফৰ্মেন্স বোনাছ বৃদ্ধি হোৱাৰ লগতে অধিক বৰ্ধিত ব্যৱসায়ৰ বাবে কোম্পানীয়ে আগবঢ়োৱা ৰয়েলটি বোনাছ আৰু টেকনিকেল বোনাছৰো অধিকাৰী হ'ব। ফলত আপুনি লগতে আপোনাৰ পৰিয়াল সুৰক্ষিত হ'বৰ বাবে প্ৰয়োজনীয় ধন প্ৰতিমাহে উপাৰ্জন কৰিব পাৰিব, কেৱল নিজে খাই আৰু ব্যৱহাৰ কৰি, লগতে আপোন আৰু চিনাকিজনক খাবলৈ আৰু ব্যৱহাৰ কৰিবলৈ কৈ সহায় কৰি। আনৰ সহায় হ'ব পৰা, এটকাও মূলধন নোহোৱাকৈ ঘৰতেই থাকি আৰম্ভ কৰিব পৰা আপোনাৰ নিজা এখন দোকান সদৃশ এই ব্যৱসায়ত মই কোৱাৰ দৰে কেৱল গ্ৰাহকৰ সৃষ্টি কৰি নিজৰ দোকানৰ বিক্ৰী বৃদ্ধি কৰি লাভৱান হওক। ইউটিউব যোগে গিৰীশ চন্দ্ৰ দাস এই নামেৰে চেনেলটো চাৰ্চ কৰি পোৱা এই লগোত ক্লিক কৰক আৰু লেফ্ট স্ক্ৰল কৰি দেখা পোৱা দি ট্ৰাই পাৰ্ট 1, দি ট্ৰাই পাৰ্ট 2 আৰু উদয়ন এই ভিডিঅ'বোৰ চাই RCM ব্যৱসায় সম্বন্ধীয় জ্ঞান আহৰণ কৰক, বিশ্বাসত লওক আৰু নিজৰ অভ্যাসৰ কিঞ্চিত পৰিৱৰ্তন কৰি এই ব্যৱসায়ক আঁকোৱালি লওক। আশা কৰোঁ এই ব্যৱসায়ৰ জৰিয়তে আপুনি নিজকে আৰু নিজৰ পৰিয়ালক লগতে আনকো আৰ্থিকভাৱে আৰু অধিক সুৰক্ষিত জীৱনৰ গৰাকী হোৱাত সহায় হ'ব পাৰিব। আপুনি সফল হওক, সেয়াই মোৰ প্ৰয়াস। ধন্যবাদ।